বিয়া বিয়া বুলি 5 বছৰমান আগৰ পৰাই উখল মাখল কৰি ব্লগ বনাই থকাৰ পিছত অৱশেষত বিয়াখন হ'ল। তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ বয় অফ তেজপুৰ। চুকুৰালীৰ ইংলিছ আৰু পাখি ৰাজবংশীৰ বিয়া একেই, মানে আধা হৈছে আধা নাই হোৱা। Yes, politics. পাখি ৰাজবংশীৰ পলিটিক্স নহয়, মানে বিয়া বিয়া বুলি আপোনালোকে যদি তাইৰ চেনেলটোত গৈ চাই, সঁচাকে এনেকুৱা মক্কেলামি আজিলৈকে অসমত কোনো কৰাই নাই। নহয় মানে সকলো বস্তুৰে এটা সীমা আছে, কিন্তু এই চেৰাই গৈছে। বিয়াৰ আগত মানে পাখি ৰাজবংশীয়ে যিখনে নাটক কৰিলে, এই নাটক বুলিয়ে ক'ব লাগিব দিয়কচোন। কাৰণ মানে বোলে ছবিকৰ্মাকে বিয়া ভাঙিলে, বিয়াৰ পিছত আমি হানিমুনত কলৈ যাম? আমাৰ বিয়াখন নহ'বই যেন পাইছোঁ। বিয়াত পিন্ধিবৰ কাৰণে মোক পাটৰ ছেটযোৰ নিদিবই নেকি? গতিকে পাখি ৰাজবংশীৰ এনেকুৱা কিছুমান নাটক দেখা পাই আমাৰ অভিজিত ভট্টাচাৰ্যও চাগে ভাবিছে মই আৰু নাটক লিখা বাদেই দিওঁ নেকি। চাদৰ মেখেলা পিন্ধি ওলাই ল'লো। এতিয়া পুৰা আজি বিয়া, যিহেতু মানে আপোনালোকক কৈ দিছোঁ আৰু আজি বিয়া। আমাৰো আচলতে ভাল লাগিছে অৱশেষত আপোনাৰ যে বিয়াখন হ'ল। নহ'লেনো অমুকে আমাৰ বিয়া ভাঙিলে, বিয়াত মই 20,000 টকাৰহে কাপোৰ কিনিলোঁ, পাটৰ ছেটযোৰ নাপামেই নেকি? এইবিলাক মক্কেলামি শুনিবলৈ আচলতে আমাৰ একেবাৰে মন নাই। পাখি আৰু কাকু নিজৰ বিয়াখনক লৈ ইমান এক্সাইটেড নহয় যিমান এক্সাইটেড আমাৰ ছবিক ৰাজ খোৱা। ই মানে মালটো আচলতে বহুত ওপৰৰ মাল, বেলেগৰ চুঙা পিঠাৰে বিহু খেদাত এক্সপাৰ্ট। মানে বিয়া কাৰোবাৰ, কিন্তু বিয়াৰ ব্লগছ আচলতে তাৰহে বেছি জোৰ। ধুবি বাবা, আগতে তোৰ বিয়াখন পাত। আৰু কইনা ধোৱা জেগাত মানে গা ধোৱাটো মানে ইয়াৰহে বেছি হৈছে। পাখিহঁতৰ বিয়াত আকৌ ডিজে মতা নাই, ছবিকক মাতিছে। সি বজাই বজাই মানে গানো গাব পাৰে, আৰু তাক মাতিলে মানে অলপ খৰচটো কমিব। আৰু এটা কথা হ'ল নহয়, পাখিহঁতৰ বিয়াত মানে উৰুলি দিব পৰা কোনো নাই। কিন্তু 1 মিনিট, ছবিক আছে নহয়, কাম চলি যাব। মাকে সানিব লৈছে। আপুনি মেকআপ কৰিছে নেকি? মেকআপ সি মতা লগাক মেকআপ কৰে না, মোকো অকণ কৰি দিয়ক না। কিবা এটা ঘৰৰ ছাগলী লগাকে, গৰু ছাগলী কিবা এটা লগাকে পাৰিব? আৰে তইতো সেইটো হয়েই, আকৌ মেকআপ কৰি কি বনাব লগা আছে? তই এটা মস্ত আজিৰ পৰা মই তোমাৰ পত্নী, তুমি মোৰ পতি, সন্মান কৰিবা, ময়ো কৰিম। আৰে এইটো আকৌ কেনেকুৱা ধৰণৰ শপত গ্ৰহণ? সন্মান কৰিবা, ময়ো কৰিম। মন চিনে কৰিবা, কাজে পইচা নালাগিবা। বেলেগ ছোৱালী নাচাবা মানে কি, বোৱাৰী চাব দিছা নেকি? পাখি আজি কইনা হলেও গা ধোৱা নাই, ধুইছ নে গা? আৰে উলুলুলু কৰি তয়ে গা ধুৱাই থাকোতে উৰুলি দি আছিলি, এতিয়া তয়ে ক'ব নোৱাৰা হলি তাই গা ধুইছে নে নাই? পাখি আজি কইনা হলেও গা ধোৱা নাই, ধুইছ নে গা?
আৰে বিয়া বুলি তই বাৰু দিনতে খালি নেকি আৰে সাজি কাচি পাখিহঁতৰ বিয়া খাবলৈ এইজন বাৰু কোন আহিছে বিয়া খাবলৈ তুমিও আহিছা লাজ কৰিছা খাবা লৈ যাওক দাদা লৈ যাওক তেওঁক একেবাৰে আদৰি খাদৰি লৈ যাওক বিয়াখন কিন্তু ভালদৰে খুৱাব খোৱালো ভকতসকলক তাৰপিছত এতিয়া বেলেগ তেনেকুৱা প্ৰগ্ৰাম ৰখা নাই আৰু ৰাতিলৈ একো নাইও মানে তেনেকৈ দেখাবলৈ নাচিম আৰু এতিয়া এনেকৈ ভিডিঅ' চিডিঅ' নকৰোঁ তেনেকৈ ভিডিঅ'টো যদি চাই ভাল পালে আৰু কালিৰ পৰা যিহেতু আমি একো খোৱা নাই এতিয়ালৈকে আৰু গা চা বেয়া লাগি গৈছেগে ভাবিছোঁ ভিডিঅ'টো আৰু আগবঢ়াই নিব নোৱাৰিমগৈ সেইটো কাৰণে মানে ভাবিছোঁ পৰা একো খোৱা নাই কাৰণে ভিডিঅ'টোকে আপুনি আগবঢ়াই নিব নোৱাৰে কালিৰ পৰা যিহেতু আমি একো খোৱা নাই এতিয়ালৈকে আৰু গা চা বেয়া লাগি গৈছেগে ভাবিছোঁ ভিডিঅ'টো আৰু আগবঢ়াই নিব নোৱাৰিম এইটো আকৌ মানে কেনে কথা ক'লে কালিৰ পৰা যিহেতু আমি একো খোৱা নাই এতিয়ালৈকে ভাবিছোঁ ভিডিঅ'টো আৰু আগবঢ়াই নিব নোৱাৰিমগৈ আৰে খোৱাক লৈও আপোনালোকে বনাই দিব পাৰে ব্লগছে বনাই আছে থৰি না বাহুবলী 3খন বনাই আছে নহয় মানে আজি আমি খালো হাগিলো পাধিলো মুতিলো ব্লগছততো এইবোৰে চলে গ্ৰাছ খুৱাই বিয়াৰ ছাৰপ্ৰাইজ বুলি মই গাইছ লৈ মেলি দেখাওঁগে আহক পুৰা এতিয়া ছাৰপ্ৰাইজটো লৈ আহি আছো ফ্ৰণ্টত চাব পাৰিছে কাকু আৰু পাখি পুৰা আহে এতিয়া তহঁতৰ কাৰণে বহুত গৈ আমি ছাৰপ্ৰাইজ প্লেনিং কৰি আহিছো চাওক ইয়াত কি থাকিব পাৰে দে ফোনটো খোল জলদি খোল ঝাৰু হ'ব পাৰে চাওনো কি হয় হা নহয় ঝাৰু ঝাৰু মানে তোক মাৰিব ঝাৰু এয়া গম পাই গ'ল এইডালৰ কাৰণ আছে এই ছাৰপ্ৰাইজটো কাৰণ আছে কেলে বাৰু কাকুৱে যদি বেলেগ ছোৱালী চাই তই এপাতে পিটিবি যেন কাকুৱে বেলেগ ছোৱালী নাচালেও আপুনি চুৱাব তাক খালি সেইডাল ঝাৰুৰে তাক মাৰিবই মাৰিব নেক্সট ছাৰপ্ৰাইজটো পুৰা এতিয়া চাব মেইন মালটো গাইজ চাওঁ খোল উপহাৰ লোৱা অপমান ঘোৰ অপমান কাকুক মানে ঘোৰ অপমান কৰিছে নেক্সট ছাৰপ্ৰাইজ বুলি কাকু লৈ এটা হাতী সোমাব পৰা কাৰ্টুনত লৈ আহিছে এটা জাঙিয়া বিয়াৰ দিনটোত জানো আৰু ইয়াতকৈও কিবা দুখৰ কথা লাগে গিফ্ট পাইছে তাকো এটা জাঙিয়া বিয়াখনত সকলোতকৈ বেছি ভাল লাগিল ছবিকক দিয়া ছাৰপ্ৰাইজটো ধুনীয়া আচলতে এনেকুৱা খেদিছে যেন অসমৰ পৰা বাংলাদেশীক দৌৰাই খেদিছে তো বন্ধুসকল আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইবটো নকৰে বহুতে ভিডিঅ'টো চাই যায় কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই